কিহে নগেন ইমান মন মাৰি ঘৰৰ পাছফালে ৰৈ আছাহি যে মই তোমাৰ মানুহজনীক সুধোঁতেহে গম পালোঁ তুমি পাছফালে আছাহি। কি দুখ হৈছে হয় তোমাৰ ইমান? খগেন, কি ক'বা আৰু মোৰ দুখৰ কথা হয় তুমি? কোৱাচোন কোৱা, মোক একো নহয় মই কিজানিবা তোমাৰ দুখৰ সমাধান উলিয়াবই পাৰোঁ। কি ক'বা আৰু মোৰ মানুহজনীয়ে মোৰ জীৱনটো বৰবাদ কৰি দিছে বুজিছানে? এনেকুৱানো কি কাম কৰিলে হয়? নক'বা আৰু ৰাতিপুৱা অফিচ যোৱা আগতো ঘৰৰ গোটেইখিনি কাম কৰিব লাগে, মাইকী মানুহৰ নিচিনা। অফিচৰ পৰা অহা পিছতো সকলো কাম কৰিব লাগে, হ'লেও মোক ভালকৈ নেমাতে বুজিছানে? তুমি মতা মানুহটো হৈ পেলাই তোমাৰ মানুহজনীৰ লগত ইমান ভয় কেলে কৰা হয় কোৱাচোন কোৱা। মই কেতিয়াও মোৰ মানুহজনীৰ লগত ভয় নকৰোঁ। আনকি মই নিজৰ ডিচিশ্যনবোৰ মই নিজেই লওঁ, কেতিয়াও মোৰ মাইকীক নুসুধোঁ। নিজৰ কিবা দৰকাৰ হ'লে মই নিজেই কাম কৰোঁ, একদম মাইকীক নুসুধোঁ, মই ভয়ে নকৰোঁ। মোকো অকণমান টিপছ দিয়াহে, তুমি তোমাৰ মাইকীক তোমাৰ তলত কেনেকৈ থোৱা? শুনা তেতিয়াহ'লে, মই তেওঁলৈ কেতিয়াও ভয় নকৰোঁ, আনকি কিছুমান কথা মই তেওঁৰ কেতিয়াও নুশুনো। ঠাণ্ডা পানীৰে বাচন ধুবলৈ মুড থাকিলে মই ঠাণ্ডা পানীৰেই ধুওঁ, আৰু যদি গৰম পানীৰে ধুবলৈ মন যায় তেন্তে বাচন মই গৰম পানীৰে ধুওঁ। তাত তেওঁৰ কোনো হকা বন্ধাক মই কেয়াৰ কৰা পুৰুষ নহয়। আনকি বাচন ধোৱাৰ বাবে প্ৰয়োজনীয় গৰম পানীও মই নিজৰ পচন্দ মতেই গৰম কৰিম। কিডাল কৰিব তেওঁ মোক? নিজ ঘৰৰ মজিয়া চাফা কৰোঁতে মই মোৰ পচন্দৰ মতে ফেনাইল বা লাইজল সদায় মিলাই লওঁ। আজিলৈকে তেওঁ মোক মাতিবই পৰা নাই, অমুকটোহে মিলাবি মচিবি বুলি। ৰাতিপুৱা ৰঙা চাহ বনাওঁ নে গাখীৰ চাহ বনাওঁ সেয়া মই মোৰ মতে বনাওঁ। আনকি তেওঁৰ চাহকাপ ক'ত দিম সেয়াও মই তেওঁক নুসুধোঁ বুজিছানে? তেওঁ য'তেই থাকে তাতেই মোৰ মৰ্জিমতে দি আহোঁ। মোৰ ঘৰ মোৰ দম। এইটোচোন মোতকেও ছাৰ হয়। নিজৰ মাইকীক কেতিয়াও ভয় নকৰিবা বুজিছানে? চব নিজৰ মতে কৰিবা। মোক দেখিছা নাই, চব নিজৰ মতে কৰোঁ। কাপোৰবোৰ মই চাৰ্ফ এক্সেল দি ধুওঁ নে টাইট দি ধুওঁ সেয়া মোৰ মৰ্জিমতেই মই ধুওঁ। আনকি ইস্ত্ৰি কৰোঁতে মই তেওঁৰ পাৰ্মিশ্যন নোলোৱাকেই ইস্ত্ৰি কৰোঁ। কি কৰিব পাৰিব তেওঁ তেওঁক মই ৱাশ্বিং মেচিন চলাবলৈ শিকাই নিদিলোঁ, অথচ মোক এষাৰ মাত মাতিব পৰা নাই আজিলৈকে। পুৰুষ হ'লে দম থাকিব লাগিব কলিজাত বুজিছানে? এখেত মহাশয়ৰ মাইকীচোন মোৰ মাইকীতকৈ 10 কোপ চৰাহে হয়। কিবা কৈছা নি তুমি হয়? নাই মই একো নাই কোৱা, তুমি কৈ যোৱা, তোমাৰ বহুত দম আছে পাই। শুনি যোৱা তেতিয়াহ'লে। ঝাৰু মই বহি মাৰোঁ নে থিয় হৈ মাৰোঁ সেয়াও মোৰ মৰ্জি। খানা মই মোৰ মৰ্জিমতেই বনাওঁ, কেতিয়াও তেওঁক সুধি পোৱা নাই যে আজি কি বনাম বুলি। তেওঁ ভাল লগা আইটেম মই মোৰ মৰ্জিতে বনাই আছোঁ আজিলৈকে। কিডাল কৰিব পাৰিছে তেওঁ মোক? আজিলৈ এদিনো সুধি পোৱা নাই মই তেওঁক, অথচ মোক এষাৰ কথা ক'বলৈ সুবিধা পোৱা নাই জানা। ইয়াকে কয় দম বুজিছা? বুজিছোঁ, কৈ যোৱা। আৰু কি জানা, বাথৰুমত পানী ৰাতিপুৱা থওঁ নে সন্ধিয়া থওঁ সেয়াও মোৰ কথা। সময় পালেহে সেয়া মই মোৰ মতেই কৰিম। মুঠৰ ওপৰত তেওঁ গা ধুবলৈ অসুবিধা নাপালেই হ'ল। কিয় ভয় কৰিম মই তেওঁক সকলো ঠিকমতে দি আছোঁ নহয়। ৰাতি কোনোদিনেই মোক লাইট নুমুৱাবৰ বাবে মাত মাতিব পৰা নাই। তেওঁ নকওঁতে মই সেইবোৰ নুমুৱাই থওঁ মোৰ মৰ্জিত। ৰাতি শুওঁতেও আঁঠুৱা আগতেই বাওঁফালে গুজিম নে সোঁফালে গুজিম মই নিজেই নিৰ্ধাৰণ কৰি গৈছোঁ বুজিছানে? এই সৰু কথাবোৰক কোনো দিনেই মই তিৰোতাক সুধি কৰা নাই। তিৰোতাক মই খাতিৰ কৰা পুৰুষ নহয় বুজিছানে? কি ইডাল কৰিবহে তেওঁ মোক? এতিয়া কি জানা, মোক যোনে হিংসা কৰে তাহাঁতি ভাবে মোৰ মাইকীৰ পৰা মই কেনেকৈ বাচি আছোঁ। মইহে জানো কেনেকৈ বাচি আছোঁ। হিংসা কৰা লোকে হিংসা কৰি থাকিব, কাৰণ তাহাঁতৰ হিংসা কৰা বাদে আৰু একো কাম নাই। মোৰ নিজৰ তিৰোতাক ভয় নকৰা পুৰুষ এই সমাজত বহুত কম প্ৰডাকশ্যন হয় জানা নাই? তিৰোতাক ভয় কৰা পুৰুষসকল নিৰাশ নহ'বা, মোৰ দৰে থাকিবলৈ শিকা বুজিছানে? মোৰ দৰে তুমিও থাকিবলৈ শিকা বুজিছা?
মই তোমাৰ মনোবল বঢ়াবলৈ ইমান সময় ভুকি থাকিলোঁ আৰু চোৱাচোন ইমান সময় যে মই ভুকি থকাৰ পিছতো মোৰ শ্ৰীমতীয়ে মোৰ নোম এডালো লৰাব পৰা নাই। কিন্তু মই মোৰ দম জানো, সেয়ে আজি মই নিজৰ মৰ্জিমতে নিজৰ ৰাতিৰ খানা ৰান্ধিবলৈ যাওঁ। ৰাতি খানা ৰান্ধিবলৈ হৈ গ'ল নহয়। ইয়াত মোৰ শ্ৰীমতীয়ে একোডাল কৰিব নোৱাৰে আৰু মই নুসুধোও তাইক। ঠিক আছে গৈছোঁ দেই, এতিয়া মোৰ দেৰি হ'ব, বাই বাই।